কাজিৰঙাৰ অন্যতম সাৰথী অক্ষয় কুমাৰৰ ষয়ৰথ। বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্যতম সাৰথী হৈ পৰিছে ষয়ৰথ। 2019 চনত কাজিৰঙাৰ প্ৰলয়ংকাৰী বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ 1 কোটি টকা অনুদান আগবঢ়াইছিল বলিউড তাৰকা অক্ষয় কুমাৰে। যি টকাৰে বহুকেইটা জল সংৰক্ষণ প্ৰকল্প দৰ্শন চোৱাৰ লগতে নিৰ্মাণ কৰা হৈছিল এখন বিশেষ যন্ত্ৰচালিত নাও। ষয়ৰথ নামেৰে নামাকৰণ কৰা নাওখন প্ৰকৃতাৰ্থত এটা নৌকা বন শিবিৰ। নাওখনত আছে থকা খোৱাৰ সকলো সুবিধা। বছৰৰ প্ৰতিটো দিনতেই ব্ৰহ্মপুত্ৰৰ মাজত নাওখনত থাকি কৰ্তব্য সম্পাদন কৰে 3জন বনকৰ্মীয়ে। বানৰ সময়ছোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ একমাত্ৰ সাৰথী হৈ পৰিছে এতিয়া এইখন ষয়ৰথ, কিয়নো এই সময়ছোৱাত উদ্যানখনত বাহন চলাচলৰ উপযোগী নহয় পথসমূহ। বন বিভাগৰ লগতে বিভিন্ন সময়ত ৰাইজৰ উদ্ধাৰ কাৰ্যতো সহযোগিতা আগবঢ়াইছে ষয়ৰথে। বলিউড তাৰকাগৰাকীৰ মহানুভৱতাক এতিয়া শলাগ লৈছে সকলোৱে। ইফালে তাৰকাগৰাকীৰ অনুদানেৰে নিৰ্মাণ কৰা আটাইকেইটা প্ৰকল্প দৰ্শন কৰিবলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিমন্ত্ৰণ ৰক্ষা কৰি অতি সোনকালেই কাজিৰঙালৈ অহাৰ কথা টুইটযোগে প্ৰকাশ কৰিছে তাৰকাগৰাকীয়ে। বন বিভাগকে নহয়, একচুৱেলি ষয়ৰথে আমাৰ কেতিয়াবা ধনশিৰি বা ব্ৰহ্মপুত্ৰত কেতিয়াবা আপোনাৰ বেলেগ মানে নাও যেতিয়া ফচি যায় তেতিয়াও ষয়ৰথে গৈ পেলাই আমাৰ সাধাৰণ ৰাইজক মানে তাৰ পৰা মানে ৰক্ষা কৰাৰ ৰেকৰ্ড আছে আমাৰ। হয় তেনেকুৱা ধৰণৰ এক্টিভিটি কৰে। মানে আমাৰ মেইনলি ইয়াত ষ্ট্ৰে আউট বা আপোনাৰ দুৰ্গম অঞ্চললৈ যোৱাত মেইনলি ৰিভাৰ ছাইডত ষয়ৰথ আমাৰ ইষ্টাৰ্ণ ৰেঞ্জৰ কাৰণে একমাত্ৰ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, কাজিৰঙা।